আকৌ এবাৰ সকলোলৈকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে, কাৰণ আমি গৈ আছোঁ, এয়া দেখিছে ওলাই মেলি পূৰা ৰেডি হৈ আছোঁ। এয়া চুলি তুলি কাটি দিলোঁ, দাড়িটো কাটি দিলোঁ, বহুত দিন কটা নাছিলোঁ। আৰু আমি গৈ আছোঁ আজি মাজুলী, আৰু এই মই মাজুলীলৈ গৈ আছোঁ অকলে। গতিকে মাজুলীৰ আমি দুটামান পাৰ্টত ভ্লগখিনি বনাম। আপোনালোকে আগৰ ভ্লগকেইটা ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ। এনেদৰে এতিয়া ভ্লগটো চাই থকাৰ বাবে ধন্যবাদ। আগলৈ এনেকৈ চাই যাওক। মাজুলী চিৰিজকেইটা যাতে বহুত মৰম দিয়ে, ইয়াহে পাহেৰে। এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, গুৰিসাগৰ পাৰ হৈ আহিলোঁ, পূৰা ৰেডি হৈ মেলি। এতিয়া বাইকত অলপ তেল কমি আছে, গতিকে তেলটো ভালদৰে ভৰাই ল'ব লাগিব। হাৱা চাৱা চেক কৰি ল'লোঁ। আচলতে মোৰ বাইকৰ এখন গ্লাছ আপোনালোকে দেখা নাই, এইখন আচলতে বাইকখন ৰখাই থওঁতে পৰি ভাগি গ'ল। তেল ডিপু পাই গ'লোহি। এতিয়া ব'লক আমি সোমাই তেলটো প্ৰথমতে ভৰাই লওঁ। সোমাই দিলোঁ। এয়া চাই লওক, টেংকি পূৰা ফুল কৰি লৈছোঁ, যিহেতু মাজুলীলৈ যোৱাৰ কথা। আৰু এয়া আহি চাৰিং পাই গ'লোহি। ইয়াত অকণমান বাইকখন ৰখালোঁ। এতিয়া আকৌ গৈ আছোঁ, পুনৰ আৰম্ভ। ফাইনেলি আমি আহি পাই গ'লোহি মাজুলীৰ পৰা যোৰহাটৰ একমাত্ৰ সংযোগস্থলী নিমাতী ফেৰীঘাট। আৰু এয়া চাওক, প্লেটফৰ্মত আমি যাবলৈ জাহাজ MV পদ্মা ৰৈ আছে। এই MV পদ্মাতে আমি উঠিব লাগে, কিন্তু আচলতে এইখিনিতে ঘটিল অথন্তৰটো। আমি MV পদ্মাত উঠোঁতেই হঠাতে ফেৰীখন প্লেটফৰ্মৰ পৰা ৰছী ছিগি ঘূৰি ওলাই গ'ল, আৰু নিয়ন্ত্ৰণহীন হৈ পেলাই লাগি ধৰিলে। আকৌ পুনৰ ষ্টাৰ্ট দি পাৰত গাড়ীখন ৰখাবলগীয়া হ'লে। চাওক, মানুহৰ হোৱা দোৱা লাগিছে। ইমান ডাঙৰ নাও আছিল কাৰণে বাচি গ'লোঁ হয়তো। ছাইডৰ এটা প্লেটফৰ্ম দেখিছে লাগি আছে, আৰু বেলেগ এটা প্লেটফৰ্ম খুন্দা খাই মেলি মানে নাওখন নিয়ন্ত্ৰণহীন হৈ গ'ল। আচলতে নাওখন ষ্টাৰ্ট দিয়া নাছিলে, প্লেটফৰ্মৰ পৰা ৰছী ছিগি গ'ল, মানে পঁচা ৰছী আছিলে। ৰছীবোৰ ছিগি ওলাই গ'ল, নাওখনৰ সোঁতত গুচি গ'ল। পিছত চালকজনে ইঞ্জিন অন কৰি ৰখালে, আৰু এয়া চাওক, চব মানুহ পূৰা ভয় খাই গ'ল। আমি জাষ্ট উঠিছিলোঁহে, বাইক ষ্টেণ্ড কৰিছিলোঁহে। তাৰপাছতে এয়া চাওক, পুলিচ আহি পাই গ'লহি। এয়া পুলিচে অনুসন্ধান চলাই আছে এইখন আমি MV পদ্মাখন। ইয়াৰ পাছৰ অৱস্থা কি হয়। আচলতে মাজুলী মোৰ জীৱনৰ প্ৰথমটো যাত্ৰাতে এনেকুৱা হৈছে। আৰু এইখন চাওক, সৰুখনতে খুন্দা মাৰি এইটো চুকটো ভাগিছে। SDRF আহি গ'ল, SDRFৰ দলে চাই আছে এইখন বাইকখন। ইয়াত আকৌ বাইকবোৰ MV পদ্মাৰ পৰা বেলেগ এখন নাৱত উঠাই দিয়া হ'ল, কাৰণ সেইখন নচলে, পাংখাত এয়াত লাগি ধৰিলে। এতিয়া এইখন জাহাজ চলিবলৈ আৰম্ভ কৰিলে। কিন্তু আমি দ্বিতীয়খনলৈ উঠাৰ পাছতো আমাক ভাগ্যই লগ দিয়া নাছিল। আকৌ আমাক লগত এনেকুৱা ঘটিল, যিবোৰ আমি কোনেও ভবা নাছিলোঁ। এনেকৈ অলপ দূৰ, প্ৰায় 800 মিটাৰমান আগুৱাইছিলোঁহে, তেনেতে হঠাতে নাওখন নৈৰ মাজৰ নিয়ন্ত্ৰণ হেৰুৱালে। আচলতে এইবোৰ নাৱত দুটা ইঞ্জিন থাকে, এটা ইঞ্জিন বিকল হৈ পৰিল, আৰু নাওখন পিছলৈ ঘূৰি যাবলৈ ধৰিলে।
এবাৰ মাজলৈ যায়, এবাৰ কাষলৈ যায়, এবাৰ মাজলৈ যায়, এবাৰ কাষলৈ যায়। এয়া চাওক পৰিৱেশ, এয়া কাষলৈ গৈ আছে, আচলতে নাওখন আকৌ ঘূৰি গৈছে। চব মানুহে ভয় খাই আছে, নাওখন পিছলৈ গৈছে। আমি প্ৰথমতে ভাবিছিলোঁ ক'ৰবাত বালিত লাগিছে, ভাল হৈ যাব, কিন্তু শেষত হুলস্থুল ইমানেই হ'ল, তেতিয়া গম পালোঁ নাওখন আচলতে ইঞ্জিনটো বিকল হৈছে। শেষত নাওখন এনেকৈ গৈ পাৰত খুন্দা মাৰিবলৈ ল'লে, আৰু তাৰ ওচৰৰ গোটেই গাঁৱৰ মানুহবোৰ আগবাঢ়ি আহিলে। আচলতে এনেদৰে পাৰলৈ দলিয়াই দিয়া ৰছীবোৰ সকলো মানুহে একলগ হৈ হাতেৰে ধৰি নাওখন ৰখালে। দেখিছে টানি আছে, ৰছীবোৰ বান্ধি দিছে কাষত। ओके सोके कोई ले ले देख ले नके हो गया সকলো মানুহে এটাই চিন্তা যে পাৰলৈ উঠোঁ আমি কেনেবাকৈ পানীৰ মাজৰ পৰা। মাজুলী আমি যোৱাত নাই। আৰু এয়া চাওক ৰিজাৰ্ভ কৰা মাজুলী চৰকাৰে বিশেষভাৱে দুখন নাও ব্যৱস্থা কৰিলে। ইয়াৰ এই প্ৰথম নাওখন গ'ল। আমি প্ৰথম নাওখনত যাব নোৱাৰিলোঁ, কাৰণ আমাৰ বাইক আছিলে। বাইক থকা মানুহখিনিক প্ৰথম নাৱত নিনিয়ে, গতিকে দ্বিতীয় এখনৰ ব্যৱস্থা কৰিছে বাইকখিনি নিবৰ বাবে। আমি সেইখনতহে যাবলৈ সুবিধা পাম। এয়া চাওক প্ৰথম নাওখনে যাত্ৰা কৰিলে যাত্ৰীক লৈ, আৰু সৌখন দূৰত দেখিছে আমাৰ নাও। এয়া নাৱত বাইক চাইক উঠাই ল'লোঁ। চাওক সুন্দৰ পৰিৱেশ। আমাৰ নাওখন মাজুলীৰ অফলা ঘাটত পাই গ'ল। এয়া চাওক আন্ধাৰ পৰিৱেশ। আচলতে পৰিবহণ বিভাগে ইয়াত এটা লাইটৰ ব্যৱস্থা কৰিব পাৰে। আন্ধাৰ এয়া নাৱৰ পৰা আহি পাওঁতে দেৰি হ'ল, গতিকে ভাগৰ লাগি আহিছে। পুনৰ নতুন ভ্লগবোৰ চাই যাব। আজিলৈ ইমানেই, বাই বাই।